লবিয়ে তাকে ভাবি আছো ৰ ক'ত লওঁ সব চলে ইমান বেছি নাম্বাৰ মই এটা ক'ত লওঁ কোনো ভাল মাৰ্কছ আহে না ছেকেণ্ড ডিভিজন লৈছো আৰু কি কৰবি তোৰ মোৰ একে অৱস্থা কি কৰবি ভাই যি হ'ল নাৰ্ছিঙতে এডমিশ্যন ল নেকি নাৰ্ছিঙত মোৰ আকৌ বেজি লাগি ভয় লাগে নহয় নাৰ্ছে বেজি নলয় নহয় দেহে সেইটো হয় বাৰু নাৰ্ছ হলি চৰকাৰী নাপালিও হাতৰ বিদ্যা দিয়ে খাব পাৰিম দে ঠিকেই কৈছা তই আৰু ৰিংকি পিংকি ৰিজাল্টটো কলি আহে তে চাবৰ মাজে কোন মেল মাৰি আছা দে ঐ কিনো কৰবো আৰু দুই এষাৰ কথা পাতছি আৰু ৰিজাল্টক লৈ এনেকে গালি পাৰি নাটকিবিচোন ৰিজাল্ট যিটোহে কৈছি গালি নাপাৰি কিনো কৰবি এই নম্বৰে চব নহয় আৰু পৰীক্ষাৰ ৰিজাল্টে গোটেই জীৱনটো বনাই নেদেই গোটেই জীৱনটো বনাব সিহঁতে জীৱনত প্ৰেক্টিকেল শিক্ষা কি পালা সেইবিলাক বস্তুহে গতিকে ইমান চিন্তা নকৰবি আমাৰ ছোৱালীক আমি ভাল শিক্ষা ভাল সংস্কাৰ দিছোঁ ভাল হ'বই নহ'লে বেছি নম্বৰ পাই ডাঙৰ কলেজ ইউনিভাৰ্চিটিত পঢ়া ছোৱালীবিলাকে ডাঙৰ চাকৰি কৰাৰ পিছত নিজৰ মাক দেউতাকক আলাই আথানি নকৰিলেই হয় গতিকে নম্বৰে চব নহয় বোৱাৰী ল'ৰাই ঠিকেই কৈছে মই যদি তাক কম বয়সৰ পৰাই উচিত শিক্ষা নিদিলো হয় আজি সি মোকো আলাই আথানি কৰিলে হয় কিন্তু দেখছানে মই আজি ৯৭ বছৰ বয়সতো তোমালোকৰ লগত কিমান সুখে শান্তিৰে আছো ঈশ্বৰক ধন্যবাদ আৰু সৰুকালিতে আমাক দেউতাই দিয়া শিক্ষাকো ধন্যবাদ যাৰ ফলত মই তোমালোকক এইবিলাক শিক্ষা দিব পাৰিলো দেউতাই ঠিকে কৈছে আমি আমাৰ ল'ৰা ছোৱালীক পৰীক্ষাৰ নম্বৰেৰে নহয় ভাল সংস্কাৰেৰে ভাল মানুহ বনাব লাগিব আমাক আশীৰ্বাদ কৰক ককা যাতে আমি ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰোঁ